तो hey दोस्तों वेलकम टू माय यूट्यूब चैनल। तो गाइस मैं লাল মাটিৰ মাজত बहुत दिन ब्लॉग अपलोड दिया पारा ना रीजन मैं पढ़ी आसो पढ़ार मजा ब्लॉग अपलोड दियार बहुत टान আছে। तो আপনারা ব্লগখিনি চাই আৰু ভিডিঅ'খিনি চাই কমেণ্ট কৰিব কেনেকৈ লাগিলে। আৰু মই বহুত দিন ৰিজনৰ কাৰণে ব্লগ আপলোড কৰিব পৰা নাই, তো ৰিয়েলি সৰি ফৰ গাইছ। তো গাইজ লাল মাটিৰ ভিউজখিনি চাওক, ইয়াৰ পৰা ভিউজখিনি বহুত ভাল লাগি আছে আমাৰ। তো মানে প্ৰকৃতিখিনি বহুত বেছি ভাল লাগি আছে আজি। তো ইয়াৰ এটা বস্তু কি ভাল লাগি আছে, মোৰ চাৰিওফালে শান্তি আৰু ইয়াতে আৰু ধানৰ গছখিনি লগাইছে আৰু কাঠৰ লয় তামোল গাছখিনি পূৰা চাব পাৰে আপোনালোকে। আৰু ভিউজখিনি কেনেকৈ লাগে কমেণ্ট ছেকশ্যনত জনাব, আৰু আপুনি ক'ত ক'ত ভিউজ এনেকৈ চাইছে এইসমূহ কমেণ্ট কৰিব। আপোনালোক আশা কৰিলোঁ আৰু মই আপোনালোক চেষ্টা কৰিম ভাল ভাল ভিডিঅ' আপলোড কৰিবৰ কাৰণে। ইয়াৰ ৰাস্তাখিনিৰ মাজে বহুত বেয়া ৰাস্তা এতিয়া।